নমস্কাৰ, মই ডক্টৰ আব্দুল ৱাকিদ। আজি মই আপোনালোকক মোৰ কিতাপ হিউৰ সন্ধানত লুইতেদিৰ ষষ্ঠটো অধ্যায় আগবঢ়াব বিচাৰিছোঁ। ষষ্ঠটো অধ্যায়ৰ নাম মাঝি ফাইটাৰ। ইয়াৰ আগৰ পঞ্চমটো অধ্যায় অৰ্থাৎ বান্দৰ তিতা, যোনটোৰ শিৰোনাম আছিল, তাত মই কৈছোঁ যে আমি চৈখোৱাঘাট পালোঁ। চৈখোৱাঘাট পাই আমি এখন বুটবুটি নাৱেৰে কুন্দিল ঘাট হৈ কুন্দিল মুখেদি আমি ওপৰলৈ উজালো। কুন্দিল নদীত কিছু ডলফিন ছাৰ্ভে কৰিবৰ কাৰণে কুন্দিলত ছাৰ্ভে কৰি আমি উভতি আহিলোঁ চৈখোৱাঘাট। চৈখোৱাঘাট আহি পাওঁতে আন্ধাৰ হ'ল। আন্ধাৰৰ লগে লগে এদিনা বৰষুণীয়া বতৰ, গতিকে তেনেকৈ আমি বৰষুণত তিতি খোজকাঢ়ি আহি ঢলা বজাৰত থকা আমাৰ আইবিত পালোহি আহি। এইখিনিতে উল্লেখ কৰিব বিচাৰোঁ যে আজিৰ এই খণ্ডটো মই ৰেকৰ্ড কৰিছোঁ আমাৰ নাও কহুৱাৰ পৰা। আমাৰ এই নাওখন, যিখনৰ নাম SB কহুৱা, এই নাওখনে বিগত 1 দশকৰ ওপৰ সময় জুৰি ব্ৰহ্মপুত্ৰত নদী ডলফিনৰ গৱেষণা আৰু সংৰক্ষণ কাৰ্যত আমাৰ সৈতে নিৰবিচ্ছিন্নভাৱে জড়িত হৈ আছে। এতিয়া উভতি আহোঁ আজিৰ আমাৰ এই খণ্ডলৈ। ৰাতিপুৱা শুই উঠিয়ে বাহিৰলৈ মন কৰি মনটো বেয়া লাগি গ'ল। বাহিৰত দুপালপিঠা বৰষুণ। এইকেইদিন এনেও উজনি অসমত বৰষুণ হৈ আছে আৰু চৈখোৱা ঢলা এই অংশত বৰষুণ যথেষ্ট বেছি। কালি আমি এনেও বান্দৰ তিতা দিছোঁৱেই, আৰু তাতে আজি ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে দুপালপিঠা বৰষুণ। তাৰ আগদিনা অৱশ্যে আমাৰ অলপ বেলেগ আছিল যে বৰষুণ এটা সময়ত এৰি গৈছিল, কিন্তু আজিৰ দিনটোত এই বৰষুণ এৰাৰ কোনো লক্ষণেই নাই। গতিকে অপেক্ষা কৰাৰ বাদে আমাৰ হাতত কোনো উপায় নাছিল। আমি অপেক্ষা কৰিবলৈ লাগিলোঁ। তেনেকৈ 10 বাজিল, 11 বাজি গ'ল, উচপিচনি বাঢ়ি আহিল। তেনেতে ঢলাৰ আমি য'ত আইবিত আছিলোঁ তাৰ ৰান্ধনি তেওঁ দাজুৱে মাত দিলে যে আমি যোনখন সুবোধৰ নাওখন লৈ আমি লুইতেদি আগুৱাবলৈ আমি প্লেন কৰিছোঁ, তেওঁৰ মতে সেই প্লেনটো যথেষ্ট বিপদজনক, কাৰণ লোহিতত যিটো পানীৰ সোঁত, এই সোঁতত বুটবুটিখন আগুৱাব নোৱাৰিব। কথাষাৰ ওলাই কৰিব পৰা বিধৰ নহয়, কাৰণ দাজু ঢলাৰ স্থানীয় ব্যক্তি, বয়সস্থ ব্যক্তি, গতিকে তেওঁ লোহিত বা টেঙা পানী এইখিনি ভালকৈ জানে, পানীৰ সোঁত কেনেকুৱা। গতিকে তেনে ক্ষেত্ৰত এনেই আমাৰ বৰষুণৰ দ্বাৰা আমাৰ মন নিৰাশ হৈ আছিল। তাতে এই কথাখিনি শুনাৰ পাছত, সেইখিনি আলোচনা কৰাৰ পিছত মনটো আৰু অকণমান বেয়া লাগিল, কাৰণ যিটো গম পালোঁ যে বুটবুটিখন দি আমি লুইতত আগবঢ়াটো এটা মৰহা হ'ব, আৰু সেই কাৰেণ্টত যদি আগবাঢ়িব নোৱাৰে নাওখন হয়তো বহুত সময়ত লুটি খোৱাৰ সম্ভাৱনা থাকিব। গতিকে তেতিয়াহ'লে উপায় কি? মই মোৰ সৈন্যবাহিনীৰ ওপৰত চকু ফুৰালোঁ। সঞ্জয়ে আইডিয়া দিলে যে আমি এখন মাঝি ফাইটাৰ যদি আমি ব্যৱস্থা কৰিব পাৰোঁ তেতিয়াহ'লে ভাল হ'ব। তো ইমান দিনে অৱশ্যে মই হাত নাও, ফেৰী বা বুটবুটি এই 3টা প্ৰকাৰৰ নাৱৰ কথা জানো, কিন্তু মাঝি ফাইটাৰ কি? তেতিয়া সঞ্জয়ে বুজালে যে মাঝি ফাইটাৰ আচলতে বুটবুটি আৰু ফেৰীৰ মাজত এখন মধ্যমীয়া আকাৰৰ নাও। এই সময়ত মই আপোনালোকক এখন মাঝি ফাইটাৰ দেখাইছোঁ। এই মাঝি ফাইটাৰখন চালে আপোনালোকে গম পাব যে এই মাঝি ফাইটাৰখন আচলতে, কাৰণ যদি আমি চাওঁ যে বুটবুটি নাও সাধাৰণতে 35-40 ফুট মানৰ দীঘল হয়, আৰু তাত কিৰ্লোস্কাৰ বা পানী সিঁচা যোনটো মেচিন সেইটো ব্যৱহাৰ হয়। ইয়াৰ যথেষ্ট ধপধপ এটা চাউণ্ড হয়। তাৰ বিপৰীতে যিখন ফেৰী সাধাৰণতে 75-80 ফুট বা তাতকৈ আৰু বেছি হয়, 100 ফুটৰ ওপৰ ফেৰী থাকে, যিবোৰ মাজুলী ফালে চলে সেইবোৰ যথেষ্ট ডাঙৰ ফেৰী থাকে। তাৰ তুলনাত মাঝি ফাইটাৰ এখন মধ্যমীয়া আকাৰৰ, আৰু এই মাঝি ফাইটাৰখন প্ৰায় 60 ফুটমান দীঘল হয়। তাত টাটা ইঞ্জিন থাকে যদিও বহুত সময়ত তাত 407 ট্ৰাকৰ ইঞ্জিন লগোৱা যায়, আৰু 407 ট্ৰাকৰ ইঞ্জিন লগোৱাৰ কাৰণে ই নৰ্মেলি বুটবুটিতকৈ বেছি আৰু স্পীডত যাব পাৰে, আৰু বুটবুটিতকৈ যথেষ্ট ডাঙৰ। সাধাৰণতে এনেকুৱা ধৰণৰ যিখিনি মাঝি ফাইটাৰ, তাত সন্মুখৰ অংশখিনি মুকলি থাকে, পিছফালে ইঞ্জিনৰ ওপৰত এটা কেবিন থাকে। আগফাল মুকলি থাকে এইটো কাৰণে যে তাত বয় বস্তু বুজাই দি পেলাই সেইবোৰ সাধাৰণতে অৰুণাচললৈ চৈখোৱাঘাটৰ পৰা যায়। কিন্তু কথাটো হ'ল, এতিয়া চৈখোৱাঘাটত মাঝি ফাইটাৰ পোৱা যাবনে নাযায়? মোৰ প্ৰশ্নৰ উত্তৰ ধ্ৰুৱই ক'লে যে তাতে ঢলা বজাৰত মাষ্টৰজী আছে, মাষ্টৰজীৰ এখন মাঝি ফাইটাৰ আছে। যদি সেইখন অৰুণাচল যোৱা নাই তেতিয়া হয়তো সেইখন আমি পাব পাৰোঁ। তো লগে লগে নাওখনৰ খবৰ কৰিবলৈ ধ্ৰুৱ, মই আৰু সঞ্জয়ে গ'লোঁ। মাষ্টৰজী আচলতে সত্যনাৰায়ণ সিং, তেওঁ ঢলাৰ স্থানীয় ব্যক্তি। তেওঁ এটা সময়ত ঢলা হিন্দী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল কাৰণে সকলোৱে মাষ্টৰজী বুলি মাতে। তেওঁ এখন ঢলা বজাৰ দোকান আছে, দোকানত মাষ্টৰজী বহি আছিল। তেওঁক গৈ আমি লগ কৰিলোঁ। ধ্ৰুৱই এটা দীঘলীয়া তেওঁক নমস্কাৰ জনালে, তেওঁ প্ৰত্যুত্তৰত নমস্কাৰ জনালে। সঞ্জয়ে তেওঁক সুধিলে যে তেওঁৰ মাঝি ফাইটাৰ এখন আছে নেকি? তেওঁ আছে বুলি কৈ চশমাৰ ফাকেৰে আমাক অলপ সন্দেহৰ চকুৰে চালে। ল'ৰাকেইটাই নাৱৰ কি কাৰণত লাগে? মই তেওঁক আগবাঢ়ি গ'লোঁ। আগবাঢ়ি গৈ পেলাই তেওঁক বুজালোঁ যে আমাক কিয় নাও লাগে, যে আমি তেওঁৰ নাওখন বিচাৰিছোঁ যে অসম অৰুণাচল সীমান্তৰ পৰা ভাৰত বাংলাদেশ সীমান্তলৈকে গোটেই ব্ৰহ্মপুত্ৰ অংশত নাৱৰ দ্বাৰা ব্ৰহ্মপুত্ৰত ডলফিন জৰীপ কৰিবলৈ। তেওঁ অৱশ্যে অসম অৰুণাচলৰ পৰা একদম ভাৰত বাংলাদেশ সীমান্তলৈকে সিমান ডোখৰৰ কাৰণে তেওঁ দিবলৈ মান্তি নহ'ল। বহুত বুজোৱাৰ পাছত তেওঁ ডিব্ৰুগড় বগীবিল ঘাটলৈকে তেওঁ নাও দিবলৈ মান্তি হ'ল। অৱশ্যে তাৰ লগতে তেওঁ কেইবাটাও অৱশ্যে কণ্ডিশ্যন দিলে।
প্ৰথম কথাটো হ'ল যে তেওঁৰ ভাড়াৰ বন্দোবস্ত যিটো আমি কৰিলোঁ, এই ভাড়া তেওঁক যেতিয়ালৈকে নাও চৈখোৱাৰ পৰা ওলাই আকৌ উভতি গৈ চৈখোৱা নোপোৱালৈকে তেওঁক ভাড়া দিব লাগিব। দ্বিতীয়টো কথাটো হ'ল ভাড়া এডভান্স দিব লাগিব। তৃতীয়টো হ'ল তেওঁৰ 3জন ষ্টাফ আছে, তেওঁলোকক আমি যোৱাৰ পৰা উভতি গৈ ঢলা পোৱালৈকে খোৱাৰ এইখিনি দিব লাগিব। আৰু চতুৰ্থটো হ'ল নাৱৰ যিটো তেল ভৰাম, সেই তেলৰ দায়িত্ব আমাৰ। কণ্ডিশ্যনকেইটা মই মান্তি হ'লোঁ। তেওঁক লগে লগে তেওঁৰ যিটো বিচাৰিছিল যে আগতীয়াকৈ ভাড়া দিবলৈ, গতিকে তেওঁক সেইটো দিলোঁ। আৰু তাৰ লগতে তেওঁক 1 বেৰেল তেলৰ কাৰণে মানে 200 লিটাৰ ডিজেলৰ কাৰণে তেওঁক আগতীয়াকৈ পইচা দিলোঁ, যাতে তেওঁ তেওঁৰ যিটো বেৰেল আছে বা ড্ৰামত তেল ভৰাই নাৱত ৰেডি কৰি ৰাখিব পাৰে। মাষ্টৰজীয়ে তেওঁৰ মানুহ পঠিয়ালে চৈখোৱাঘাটত থকা মাঝি ফাইটাৰখনলৈ, আৰু আমিও আনন্দ মনে উভতিলোঁ। আমি থকা ঢলা আইবিলে অন্ততঃ নাৱৰ যোগাৰটো হ'ল। আইবিত দুপৰীয়া খাই বৈ তাৰপিছত আমি ওলালোঁ বজাৰ কৰিবলৈ। ইমান দিনে আমি চৈখোৱাঘাটত বা ঢলা বজাৰত থাকি তাৰ পৰা আমি চৈখোৱাঘাট অহা যোৱা কৰি আছিলোঁ। কিন্তু এই অহা যোৱা কৰি থাকোঁতে আমি এটা কথা গম পাইছোঁ যে এইটো বাৰে বাৰে আহি আমি বিশাল চৈখোৱা চাপৰি পাৰ হৈ আহি ঢলা বজাৰ আহি থকাটো সম্ভৱ নহয়। দ্বিতীয় কথাটো হ'ল আমি যে এতিয়া ছাৰ্ভে কৰিম, ছাৰ্ভেত আমি কাৰণ আমি বেলেগ বেলেগ ঠাইত বা বেলেগ নদীৰ বেলেগ অংশত থাকিম, গতিকে সেইকাৰণে আমি নাওতে থকাৰ ব্যৱস্থা ভাবিলোঁ। আৰু যিহেতু মাঝি ফাইটাৰখন ডাঙৰ আৰু তাত এটা সৰু কেবিনো আছে, গতিকে আমি তাত থকাৰ সুবিধা হ'ব বুলি ভাবিলোঁ। আৰু সেইকাৰণে আমাৰ কথা আছিল যে আমি যিখিনি বজাৰ পাতি কৰিব লাগে সেই বজাৰ পাতিখিনি আমি কৰি লোৱাৰ কথা ভাবিলোঁ। দুপৰীয়া ভাত খাই পেলাই ওলাই গ'লোঁ। মোৰ লগত অশোক দে গ'ল, ছত্ৰপতি আৰু ধ্ৰুৱ, সঞ্জয় গ'ল বেটেৰী ঠিক কৰিবলৈ, কাৰণ আমাক ইক' চাউণ্ডাৰটো চলাবলৈ বেটেৰী লাগে। আমি বজাৰ কৰিবলৈ গৈ পিছৰ এসপ্তাহ 10 দিনৰ কাৰণে লগাকে চাউল, দাইল, মিঠাতেল পৰা আৰম্ভ কৰি নিমখ, চেনি সকলোখিনি ল'লোঁ। আনকি আমি বেজী সূতালৈকে ল'বলৈ নাপাহৰিলোঁ। তাৰ লগতে আৰু লোৱা হ'ল সকলোৰে কাৰণে ছাতি, ৰেইনকোট, কাৰণ আগৰ কেইদিন আমাৰ ৰেইনকোট নোহোৱাৰ কাৰণে আমি যথেষ্ট অসুবিধাত পৰিছিলোঁ। গতিকে সকলোখিনি বুজি আমি বজাৰ কৰি শেষ কৰোঁ তেতিয়ালৈকে ঢলা বজাৰ আন্ধাৰ হৈ গ'ল। আৰু তেনেকৈ আমি তাত জীপ এখন বন্দোবস্ত কৰিলোঁ। জীপখনত গোটেই বয় বস্তু বুজাই কৰিলোঁ। আৰু আন্ধাৰত আমি 3জন, মই, ধ্ৰুৱ আৰু ছত্ৰপতি, গাড়ীখনত মেটমৰা বোজা লৈ আমি চৈখোৱাঘাট অভিমুখে ৰাওনা হ'লোঁ। মই আগতেই কৈছোঁ যে ঢলা বজাৰৰ পৰা চৈখোৱাঘাটৰ যোনটো ৰাস্তা, এইটো চাপৰি মাজেদি ৰাস্তা, খলা বোমা। তাতে এইকেইদিন যেতিয়া বাৰিষাৰ লেখীয়া বৰষুণ, এই বৰষুণত গোটেই ৰাস্তা নেফানেফ হৈ আছিল। তাতে 407 বাছ, অন্য বাছ, ট্ৰাক আদি অ'ত ত'ত লাগি আছিলেই। গতিকে সেইবোৰ বাদ দি পেলাই আমাৰ 4 হুইল থকা জীপ ড্ৰাইভাৰে যেনি তেনি লৈ গৈ চৈখোৱাঘাট যেতিয়া পাওঁ, তেতিয়া ঘনঘোৰ অন্ধকাৰত নিৰ্জন হৈ আছে। তাৰপাছত আমাৰ দ্বিতীয় এটা সমস্যা আৰম্ভ হ'ল যে আমি নাজানো যে আমাৰ নাও কোনখন, গতিকে নাওখন বিচাৰিবলগীয়া আছে। চৈখোৱাঘাটৰ টাইমত বহুতবোৰ ফেৰী বন্ধা আছে, কিন্তু ৰাতি অন্ধকাৰত নাও বিচৰা সহজ নহয়। বহুত সময় বিচাৰি বিচাৰি অৱশেষত আমি যোনডোখৰত নামিছিলোঁ গাড়ীৰ পৰা, তাৰ পৰা 1 কিলোমিটাৰ নামনিত আমি নাওখন বিচাৰি পালোঁগৈ। তাতে নাৱৰ চকীদাৰ ৰামনাথ যাদৱ আছিল। তেওঁ নাৱৰ পৰা তক্তাখন উলিয়াই দিলে, সেইখন পাৰত লগাই আমি নাওলৈ আহিলোঁ। মাঝি ফাইটাৰখন আশা কৰা ধৰণেই যথেষ্ট আহল বহল। তাত আমি বয় বস্তুবোৰ ভৰালোঁ, জীপখন খালী হ'ল, আৰু জীপখন আকৌ ঢলা বজাৰলৈ উভতি গ'ল সঞ্জয়হঁতক আনিবৰ কাৰণে। ৰাতি 9 মান বজাত বাকী যিখিনি বস্তু আছে সেই গোটেই বয় বস্তু লৈ সঞ্জয়হঁত আহি পালেহি নাৱত। তাৰপিছত আমি ৰন্ধা বঢ়াৰ ব্যৱস্থা হ'ল। নাওখনত মাজতে এখন জুহাল আছে, তাতে যি পাৰোঁ আমি বনাই মেলি খাই ৰাতি 11 বজাত আমি যেতিয়া হোৱাৰ আয়োজন কৰোঁ, তেতিয়া বাগৰত সকলো লালকাল দিছিল। যিখন আমি তক্তাপোচত ৰাতি শুব লাগে, সেইখন সৰু তক্তাপোচ এখন আছিল নাৱৰ কেবিনৰ শেষফালে। তাতে আমি গোটেই 5জন, মই, ধ্ৰুৱ, সঞ্জয়, অশোক দে, ছত্ৰপতি, আমি 5জন দীঘল দিলোঁ। আৰু সেইখন ইমানেই ডাঙৰ আছিল যে য'ত আমি প্ৰথম 5জন আমি শুব পাৰিছোঁ, আৰু যদি এজন ঘূৰিব লাগে বাকীকেইজন ঘূৰিব লাগিব, মানে ইমানেই ঠেক তক্তাপোচখন, তাতে অসমান। গতিকে তেনেকৈ আমি শুবলৈ ল'লোঁ। তেতিয়া মনলৈ আহিল, তেতিয়ালৈকেতো মই বহুত জেগাই ঘূৰিছোঁ, অসম বা ভাৰতৰ বেলেগ জেগাৰ পৰা বিদেশতো ঘূৰিছোঁ, সৰু সৰু হোটেলৰ পৰা 5 ষ্টাৰ হোটেললৈকে থাকিছোঁ, কিন্তু ব্ৰহ্মপুত্ৰত নাৱৰ বুকুত সেয়াই ৰাতি প্ৰথম। নিৰ্জন ৰাতিটোত লোহিতৰ সৰু সৰু ঢৌবোৰে নাওখন মৃদুভাৱে খুন্দিয়াই আছিল। অদূৰত শিয়ালৰ হোৱা ভাঁহি আহিছিল, এনে লাগিছিল এক মায়াবী জগত। তেনেকুৱা এটা পৰিৱেশত কেতিয়া টোপনিয়াই লালকাল দিলোঁ ক'ব নোৱাৰিলোঁ। এইখিনিতে আমাৰ 6টো অধ্যায় শেষ হৈছে। ইয়াৰ পাছত আৰম্ভ হ'ব 7টো অধ্যায়। 7মটো অধ্যায়ৰ নাম ৰামফুল চাপৰি।